বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে জ্ঞাত যে 2023 চনৰ ডিচেম্বৰৰ শেষৰ ফালে অসম চৰকাৰৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা 5,550টা প্ৰাথমিক শিক্ষক LP আৰু উচ্চ প্ৰাথমিক শিক্ষক UPৰ ক্ষেত্ৰত বিজ্ঞাপন প্ৰকাশ পাইছিল। আৰু সেই বিজ্ঞাপনৰ ভিত্তিত অসমৰ বহু নিবনুৱা যুৱক যুৱতীয়ে তাত চাকৰিৰ বাবে আবেদন কৰিছিল। আৰু সেই আবেদনৰ অন্তিম সময়সীমা আছিল 2024 চনৰ ফেব্ৰুৱাৰীৰ 13 তাৰিখ। আৰু এই আবেদনৰ অন্তিম তাৰিখটো শেষ হোৱাৰ পিছত আজিলৈকে এই যে এপ্লাই কৰিলে, আবেদন কৰিলে এই নিবনুৱা যুৱক যুৱতীসকলে কোনো ধৰণৰ মেধা তালিকা বা ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ যি লিষ্ট, ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন, সেই লিষ্ট ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনে বিগত 7-8 মাহে এইটো প্ৰকাশ নকৰিলে। আৰু যাৰ ফলশ্ৰুতিত এই নিবনুৱা যুৱক যুৱতীসকলে বহু হতাশাত ভুগিছে। কিছুমানৰ হয়তো বয়স উকলি যোৱাৰ সময় হৈছে। এনেকুৱা ধৰণৰ অনিশ্চয়তাত ভুগি আছে এই আবেদনকাৰীসকলে। আৰু বিভিন্ন সময়ত অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই এই যিসকলে আবেদন কৰিছিল তেওঁলোকৰ এই আবেদনৰ ভিত্তিত কিছু কথা কৈছিল যে আজি অহা 2 দিনৰ ভিতৰত প্ৰকাশ পাব, অতি শীঘ্ৰেই মেৰিট লিষ্ট প্ৰকাশ পাব, এনেকুৱা ধৰণৰ দায়ে সৰা কিছু মন্তব্য আগবঢ়াইছিল। কিন্তু ফাইনেলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই এইটো ঘোষণা কৰিলে যে অহা ছেপ্টেম্বৰৰ 6 তাৰিখৰ পিছত ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব। এই যিসকল প্ৰাৰ্থীয়ে এই DEEৰ LP আৰু UPৰ 5,550টা পদত আবেদন কৰিছিল, সেইসকল প্ৰাৰ্থীৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন অহা 6 তাৰিখৰ পিছত আৰম্ভ হ'ব। তো সেই মৰ্মে মই কেইটামান কথা সকলোকে জনাই থওঁ যে এই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকে যিখিনি এপ্লাই কৰাৰ সময়ত, আবেদন কৰাৰ সময়ত যিখিনি ডকুমেণ্টছ আপলোড কৰিছিল, এই ধৰক SSLCৰ এডমিট কাৰ্ড আপলোড কৰিছিল, মাৰ্কশ্বিট আপলোড কৰিছিল, SSLCৰ চাৰ্টিফিকেট আপলোড কৰিছিল, হায়াৰ ছেকেণ্ডাৰীৰ মাৰ্কশ্বিট আপলোড কৰিছিল, হায়াৰ ছেকেণ্ডাৰী চাৰ্টিফিকেট আপলোড কৰিছিল, আপোনাৰ DLEDৰ চাৰ্টিফিকেট মাৰ্কশ্বিট আপলোড কৰিছিল, তাৰপিছত টেটৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আপলোড কৰিছিল, আৰু যিসকল SC ST OBC MOBC তেওঁলোকে কাষ্ট চাৰ্টিফিকেটো আপলোড কৰিছিল। এই সকলোবোৰ ডকুমেণ্টছ আপোনালোকে অৰিজিনেল কপি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত লৈ যাব লাগিব। তাৰপিছত এপ্লাই কৰাৰ সময়ত যি এপ্লিকেশ্যন কপিটো আপোনালোকে হাতত পাইছিল, সেই এপ্লিকেশ্যনৰ কপিটো লৈ যাব লাগিব লগত, আৰু নিজৰ ফটোগ্ৰাফ। এই 3টা বস্তু আপোনালোকে সকলোৱে ভালদৰে মনত কৰি লগত লৈ যাব ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত, কাৰণ এইকেইটা বস্তু আপোনাক ভেৰিফিকেশ্যনৰ সময়ত প্ৰয়োজন হ'ব। হয়তো 2 দিনৰ ভিতৰত লিষ্ট প্ৰকাশ পাব, কোন কোন ডিষ্ট্ৰিক্টৰ কোন কোন তাৰিখে ভেৰিফিকেশ্যন হ'ব। সেই মৰ্মে সকলোৱে ভেৰিফিকেশ্যনটো সম্পূৰ্ণ হৈ গ'লে তাৰপিছত হয়তো পিছে হয়তো মেধা তালিকা প্ৰকাশ পাব। আৰু মই আশাবাদী যে সকলোৰে হয়তো চাকৰি নহ'ব, কিন্তু মই আশাবাদী সকলোৰে হওক, যিসকল মেধাৰ ভিত্তিত যিসকল আগত থাকিব সেইসকলৰ চাকৰি হওক। এইখিনিয়ে আজিৰ ভিডিঅ' যোগে সকলোকে আহ্বান জনাইছোঁ যে সকলোৱে সাজু হওক ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে। যিহেতু শিক্ষামন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিছে, গতিকে আমি সকলোৱে সাজু হ'ব লাগে। ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনটো ভালদৰে সম্পূৰ্ণ হ'ব লাগে। তাৰ পিছেই হয়তো মেধা তালিকাবিলাক প্ৰকাশ পাব। গতিকে হতাশ হ'ব নালাগে, কোনো চিন্তা কৰিব নালাগে। এতিয়া আপোনালোকে নিজৰ কাম কৰি যাওক। ধন্যবাদ। জয় আই অসম।